কিছুমান মানুহে ঘৰৰ মন্দিৰতে পূজা নকৰে আৰু সপোন চাই কেদাৰনাথ যাবলৈ। ভৰসা সংসাৰৰ ওপৰত নহয়, যোনে সংসাৰখন ৰুচিছে তেওঁৰ ওপৰত থাকিব লাগে। আমি জীৱনত অকল এইটো ভাবোঁতে গুচি যায় যে আমাৰ ওচৰত কি নাই। আচলতে আমাৰ ওচৰত যি আছে সেইখিনি মূল্য আমি বুজি নাপাওঁ। এই সংসাৰত এনেকুৱা কোনো মানুহ নাই যাৰ সমস্যা নাই, আৰু এনেকুৱা কোনো সমস্যা নাই যিটোৰ কোনো সমাধান নাই। যদি আপুনি নিজৰ জীৱনটো সলনি কৰাত গুৰুত্ব দিয়ে, তেতিয়া আপুনি এটা উপায় বিচাৰি পাব, আৰু যদি নিদিয়ে তেন্তে অকল অজুহাত বিচাৰি পাব। ভৰসাই মানুহৰ জীৱনত খালী কৰি দিয়ে আৰু আশাই দুৰ্বল কৰে। সেইকাৰণে নিজৰ সাহসেৰে জীয়াই থাকিব শিকক। আপোনাৰ নিজতকৈ ভাল সহায়ক আৰু দুখৰ সময়ৰ বন্ধু কোনো হ'ব নোৱাৰে। নিজকে সংগ দিয়ক, আপোনাতকৈ ভাল আপোনাৰ কোনো সংগী হ'ব নোৱাৰে। গীতাত লিখা আছে, যিটো সময়ত এটা সমস্যাই জন্ম লয় সেইটো সময়ত তাৰ সমাধানো জন্ম লয়।